এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আমিও ভাল বেয়াৰ মাজতে আছোঁ। বহুত দিনৰ পৰা আপোনালোকৰ বাবে ভিডিঅ' আগবঢ়াব পৰা নাই, কিয়নো কৰ্মব্যস্ততাৰ মাজত ফচি আছোঁ। আৰু গাইজ, যিদিনাখন মই ক'ৰবালৈ ওলাওঁ ন, সেইদিনাখন তিনিআলিত গাড়ীও নাপাওঁ আৰু বহুত দেৰিৰ মূৰত ৰখি ইয়াক যেনিবা তিনিআলিত পালোঁগৈ আৰু দেই গাইজ। মানে ই তিনিআলিত ৰখি আছে যিহেতু স্কুলৰ মুখত বাইদেউ যাব, বাইদেউৰ বাবে স্কুলৰ গেটৰ সন্মুখত। এইখনেই মোৰ ল'ৰালি বিদ্যালয়খন, য'ত মই সৰুতে শিক্ষা লাভ কৰিছিলোঁ আৰু ইয়াৰ নাম হৈছে কোলাপানী চৰকাৰী ক্লাছ প্ৰাথমিক বিদ্যালয়। আৰু এইজোপাই সেইজোপা বৰগছ, যিজোপা মই জন্ম নোহোৱাৰ আগৰ পৰা আছে। আৰু এয়া আমাৰ বাইদেউহঁতো আহিলে আৰু আমিও গাড়ীত উঠি যাবলৈ ওলাইছিলোঁ, কিন্তু মানুহ এগৰাকীয়ে চিঞৰি ৰখালৰ বাবে মানুহগৰাকীৰ বাবে ৰখি আছোঁ। আৰু মই গাইজ বেটেৰী ৰিক্সা নচলাওঁ আকৌ দেই, জাষ্ট মানে বৰ ওলালে নিজৰ কৰ্মস্থানলৈ গৈ আছোঁ। ভাবিলোঁ বোলো দেখোঁ বেটেৰী ৰিক্সা চলাই চাওঁ, বহুত দিন চলোৱা নাই। আৰু গাইজ, ছাগলীজনীৰ ওপৰতে উঠাবলৈ লৈছিলোঁ, প্ৰথম ছাগলীজনী ৰক্ষা পৰিলে। আৰু গাইজ, আমি গৈ আছোঁ আৰু যিহেতু বহুত থেতালিছোঁ, সেইটোৰ বাবে ভালদৰে ভিডিঅ' বনাব পৰা নাই। আৰু গাইজ, আপোনালোকে যিমান ভাবে বেটেৰী ৰিক্সা চলোৱাটো সহজ বুলি, সিমান সহজ নহয়। যিহেতু মানে ৰাস্তা ভাল হ'লে বেলেগ কথা, ৰাস্তা বেয়া হ'লে গোটেই দেহাত থেতালি মাতালি শেষ কৰি পেলাই। আৰু ময়ো আহি পাই গ'লোহি বৰহোলা আৰু নামি লৈ তেহেঁতৰ ভাগে গ'ল আৰু মই মোৰ কৰ্মভাগে। আৰু এইডোখৰ জেগা সেইডোখৰ যিডোখৰত ছোৱালীসকলে ফটো মাৰে। আৰু ময়ো গেৰেজত পাই গ'লো গাইজ। এতিয়া গাড়ী গেৰেজত খুলি থোৱা হৈছে, দেখিছে। এই গাড়ীখনত আপোনাৰ ব্ৰেক শ্ব' লগোৱা হৈছিলে, কেনেকৈ লগাই বাৰু আপোনালোকক এদিন দেখাম। কিন্তু আজি যিহেতু অলপ লেটকৈ ভিডিঅ'টো বনালোঁ, মানে ভিডিঅ' নবনাওঁকৈ বনালোঁ বাবে মানে ঘপককৈ আপোনালোকক দেখাব নোৱাৰিলোঁ। এয়া দেখিছেনে গাইজ, আমাৰ গেছ এনেকুৱাই আৰু দেই, জংক পংক। আৰু এয়া আমাৰ মিস্ত্ৰী দাই কৰি আছে তলত অংক। এই গাড়ীখনৰ যিহেতু পাতিযোৰ ভাঙি থাকিলে, সেয়ে দাদাই ৱেল্ডিং মাৰি আনি মানে ফিটিং কৰি দিবলৈ দিলে। যিহেতু পাতিযোৰ ভাঙিলে বাবে গাড়ীখন এটা ছাইড বহি গ'ল, সেয়ে গাড়ীখন এটা ছাইড আকৌ উঠাই থকা হৈছে। আৰু এয়া আমাৰ মিস্ত্ৰীটা লাগি আছে। আৰু গাড়ীখনত যিহেতু লাইট আৰু হৰ্ণ নাই, সেয়ে নতুন কানেকশ্যন দি থকা হৈছে। আৰু এয়া আমাৰ হাথিয়াৰ পতালি, দেখিছেই নহয় গাইজ। এয়াই লাগি আছোঁ আৰু এয়াই কৰ্ম, আমাৰ এয়াই ধৰ্ম। আৰু যিহেতু কাম নাইকিয়া হ'ল, সেয়ে আমি মুক্তা দাৰ দোকানলৈ ওলাই আহিলোঁ। আৰু মুক্তা দাই যিহেতু টায়াৰ মানে চেঞ্জ কৰি টিউব টায়াৰ লগাই আছে। আৰু এয়া মুক্তা দাৰ দোকান। আৰু ইয়াৰ ওচৰতে সেয়া এইডোখৰ চিনি পাবই চাগে আপোনালোকে, যিহেতু ছোৱালীসকলে ফটো মাৰিয়ে থাকে। আৰু চাওকচোন গাইজ, কি ষ্টাইলত মানে চকাটো খুলি আনি টায়াৰৰ পৰা টিউবটো উলিয়াই অনা হয়। এয়া দেখিছে নহয় গাইজ, কিভাৱে উলিয়াই আছে আমাৰ মুক্তা দাই। আৰু যিহেতু টায়াৰ উলিয়াই ফিটিং কৰাও হৈ গ'ল। আৰু যিহেতু পুৰণা টায়াৰটো দেখিছেই নহয় গাইজ, কিদৰে ফাটি গ'ল। আৰু আমাৰ মিস্ত্ৰীদাৰ মোবাইল চোৱাত ব্যস্ত হৈ আছে। আৰু যিহেতু কাম বন নাই, সেয়ে কোন কিমান অহা যোৱা কৰি আছে তাৰে হিচাপ লৈ আছোঁ দেই গাইজ।